কোনোবাই যদি নিছি আৰু যদি কিবা হৈছে মই কিবা কৰিম মোক ফোন চোন কৰি জনাব মই মা ইয়াতে আছোঁ মই যাই আছোঁ মায়ে মই এগৰাকী মাতৃ হিয়া ভগা কান্দোন 13 জুলাইৰ পৰা সন্ধানহীন একমাত্ৰ পুত্ৰ কামৰূপৰ বংশৰৰ গোপাল থানত সন্ধানহীন হৈছে ৰতন দাস আৰু বিমলা দাসৰ 21 বছৰীয়া পুত্ৰ মৃগাংক দাস। নিজৰ ঘৰৰ পৰাই সন্ধিয়া ওলাই যাওঁতে সন্ধানহীন হৈছে মৃগাংক দাস। পৰিয়ালে বহুত বিচাৰিলে এতিয়ালৈ পোৱা নাই কোনো সন্ধান। কোনোবাই যদি সম্ভেদ পায় মোবাইলৰ স্ক্ৰীনত এই নম্বৰটো দিয়াই আছে, যোগাযোগ কৰিবৰ বাবে পৰিয়ালে অনুৰোধ জনাইছে। 6002468569 এই নম্বৰটো যোগাযোগ কৰিব। কোনোবাই যদি নিছি আৰু যদি কিবা হৈছে মই কিবা কৰিম মোক ফোন চোন কৰি জনাব মই মা ইয়াতে আছোঁ মই যাই আছোঁ মায়ে মই ইয়াতে আছোঁ। তাৰ নাম শ্ৰী মৃগাংক দাস, ঘৰ বংশৰ গোপাল থানত। সি কালি মোটামুটি ঘৰত দুপৰীয়া ভাত পানী খাই নোহোৱা হৈছে। ৰাতিটো নাই, একো খবৰ নাই, গমো পোৱা নাই। আমি ক'ৰবাত খানা খাই থকা বুলি ভাবিছিলোঁ, কিন্তু আজি যেতিয়া নাই আমি বিচাৰ খোচাৰ কৰিলোঁ। তাৰপৰা আজি নদী পাৰত কিছুমানক সুধিলোঁ, সোধাওঁতে কৈছে গধূলি 6:30 মানত তাক নদী পাৰত লগ পাইছে। সি সেনেকৈ যাই আছে তাৰমানে। সেই হিচাপে অলপ অনুসন্ধান কৰিলোঁ, কিন্তু এতিয়ালৈকে আৰু কোনো সংসূত্ৰ নাই আমাৰ। আৰক্ষী থানাত জনোৱা হৈছে, গাঁওবুঢ়াক জনাইছোঁ, চব জনোৱা হৈছে আমাৰ এইগিলা সেইখিনি। কালি মোটামুটি 3 বজাৰ পৰাই ল'ৰাটো ঘৰৰ পৰাই নিৰুদ্দেশ গৈছে। ক'ত গৈছি মানে এতিয়া গেলি খবৰ পোৱা নাই। ল'ৰাটোৰ বয়স মোটামুটি 21 বছৰ আৰু নাম মৃগাংক দাস। নাই পঢ়া। ঘৰৰ পৰাই যাই নাই আৰু। আৰক্ষীক জনোৱা গৈছে। আৰক্ষী চোৱা চিন্তা কৰি থকা বুলি কৈছে। এতিয়া গেলি ৰিজাল্ট দিয়া নাই।